गसाइगाव महकुमानि गाम्बारिबिल गामिनि गेलेग्रा फोथाराव कसुगाव ब्लक बिपिएफनि बानजायनायाव सनिबारखालि मोनसे गोगोम सुबुं गौमा हाबाफारिजों लोगोसे जयनिं हाबाफारि जालाङो। गुबुन गुबुन हान्जा आफादनि सोद्रोमा दैदेनगिरिफोरनि बिपिएफआव जयेन जानाय हाबाफारियाव बिटिसिनि बारग' चिफ हाग्रामा महिलारि बिथांजों लोगोसे सोनाब क'क्राझार बिधानसभा बियाबनि एमएलए रबिराम नार्जारि, एमसिएलए मृत्युन्जय नार्जारि, प्रकाश बसुमतारिजों लोगोसे हान्जानि गोबां गोजौ थाखोनि दैदेनगिरिफ्राबो बाहागो लादोंमोन। जयनिं हाबाफारियाव बाहागो लानानै एमएलए रबिराम नार्जारि बिथाङा खुंथायाव थानाय हान्जाखौ नागारनानै रायजोफ्रा बिपिएफ हान्जायाव हाबनाया जोंनि थाखाय जाफुंसारनाय आरो फैगौ समावदि बिपिएफ हान्जाया सोरखार दागोन आरो आथिखालनि खुंथायाव थानाय हान्जायादि बिटिसिआव सोरखार दानो हाया बेनो बिनि इसाराखौ होदों होनना बुंनायजों लोगोसे बिटिसिआव गासिबो हारिनि समानै जौगाखांनायनि खामानि मावनो हाग्रा हान्जाया बिपिएफ हान्जाल' होनना बिथाङा खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। আজি সঁচাকৈ আমাৰ বিপিএফৰ কাৰণে খুব এটা একেবাৰে ডাঙৰ এটা এচিভমেণ্ট বুলি মই ক'ব খোজোঁ। কচুগাঁও ব্লকৰ আমাৰ যিবিলাক প্ৰাইমাৰী আছে বিপিএফৰ প্ৰতিটো প্ৰাইমাৰী কমিটিবিলাকৰ পৰা আজি ইউপিপিএল দল, টিএমচি আৰু বিজেপিৰ পৰা আজি আহি আমি হিচাপ কৰি পালোঁ টোটেল 2000ৰ অধিক 2000ৰ অধিক আমাৰ মানে এইবিলাক দলটো ত্যাগ কৰি পেলাই বিপিএফ দললৈ যোগদান কৰিছে। ইমান এটা বিশাল আমাৰ এটা গড় অন্য দলৰ পৰা বিশেষকৈ ৰুলিং দল ইউপিপিএল আৰু বিজেপি দলৰ পৰা মানুহবিলাকে অহাটো এইটো সহজ কথা নহয়। যিটো সময়ত তেওঁলোকে চৰকাৰ চলাই আছে আৰু যিবিলাক দলৰ হাতত চৰকাৰ আছে এই চৰকাৰ চলাই থকা দলবিলাক ত্যাগ কৰি পেলাই ৰাইজে যে ওলাই আহিছে চৰকাৰত নথকা বিপিএফ দলৰ লগত যে আহিছে সেইটো আমাৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট বুলি আমি ক'ব পাৰোঁ আৰু আমাৰ এটা শুভ এটা মানে কি কয় এইটো ইংগিত বুলি মই ক'ব খোজোঁ। বিপিএফ দলে যে আগন্তুক দিনত যে চৰকাৰ বনাবলৈ গৈ আছে আৰু বৰ্তমান যিসকলে চৰকাৰ বনাই আছে এখেতসকলে যে আকৌ চৰকাৰ বনাব নোৱাৰিব ইয়াৰে এটা ইংগিত আজি আপোনালোকে পাইছে। আমাৰ বিটিচিবাসী ৰাইজে বুজিবলৈ একো বাকী নাই যে বিপিএফ দলে চৰকাৰ যে বনাব আৰু চৰকাৰ বনোৱাটো আজি স্পষ্টভাৱে ৰাইজে বুজি পায়। আমাৰ বিপিএফ দলৰ লগত বেলেগ বেলেগ দলবিলাকৰ পৰা আন ঠাইবিলাকতো তেনেকৈ আজি যোগদান কৰি আছে। মই ইয়াৰ কাৰণে আমাৰ বিটিচিবাসী ৰাইজক আহ্বান কৰিব খোজোঁ, সময় এতিয়া চেঞ্জ হৈছে। আমাৰ বিপিএফ দলে বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে যিবিলাক এটা সম দৃষ্টিভংগী, সম মৰ্যাদা, সম উন্নয়ন প্ৰদান কৰাৰ এটা নীতি গ্ৰহণ কৰি পেলাই কাম কৰিছে। এই নীতিৰে আগন্তুক দিনতো বিপিএফ দলে কাম কৰিবৰ কাৰণে সদায় সাজু আৰু একমাত্ৰ বিপিএফ দলেহে বিটিচি অঞ্চলত থকা ৰাইজক সকলো জাতি জনগোষ্ঠীৰ ৰাইজক নিৰাপত্তা শান্তি প্ৰদান কৰাৰ দ্বাৰা দি উন্নয়ন কৰি দিব পৰা এটা মাত্ৰ দল আৰু এই দলৰ লগত আমাৰ বিটিচিবাসী ৰাইজে একেলগে কাম কৰি অহাৰ নিশ্চয় প্ৰয়োজন হৈছে। ইউপিপিএল দলে যোৱা 3টা বছৰত তেখেতসকলে ৰাইজৰ হৈ একো কাম কৰিব পৰা নাই। কোনো জাতি জনগোষ্ঠীৰ অধিকাৰ তেওঁলোকে পূৰণ কৰিব পৰা নাই। কোনো জাতি জনগোষ্ঠীৰ আমাৰ যিবিলাক ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ কাৰণে একো তেখেতসকলে ব্যৱস্থা ল'ব পৰা নাই। যাৰ কাৰণে এই দলৰ পাৰফৰ্মেঞ্চ একেবাৰে আজিৰ দিনটোত ক'বলৈ গ'লে কমপ্লিটলি জিৰ' হৈ আছে আৰু এই শূন্যত আমি যিহেতু কোনো জাতি জনগোষ্ঠীৰ ৰাইজে দল কৰাটো মানে সেইটো যুক্তিসংগত কথা নহয়। আমি ৰাজনীতি কৰিছোঁ অঞ্চলৰ কাৰণে, আমাৰ জাতিটো সমাজৰ কাৰণে উন্নতি সাধন কৰিবৰ কাৰণে। গতিকে উন্নয়নৰ ক্ষেত্ৰত শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত বিপিএফ দলৰ লগত সকলো আমাৰ বিটিচিবাসী ৰাইজে একেলগে মানে বিপিএফ দল কৰি পেলাই আগন্তুক চৰকাৰ বিপিএফৰ হাতত মানে তুলি দিয়াৰ এটা চবৰে দায়িত্ব আছে, কৰ্তব্য আছে। এইখিনি দায়িত্ব কৰ্তব্য যাতে সকলোৱে পালন কৰে মই আজিৰ দিনটোত সেইখিনি আহ্বান কৰিব খুজিছোঁ। কথাটো একেবাৰে সঁচা, এইটো ধ্ৰুৱ সত্য। তেখেতসকলে সদায় ৰাইজৰ মাজত সোমাই বিপিএফ দলৰ লগত যদি মিটিংখনত যায় তেওঁলোকৰ ঘৰ খাটি দিয়া হ'ব। PMAYৰ ঘৰ যিটো আছে তেখেতসকলৰ অৰুণোদয় আঁচনি কোনোবা যদি পাইছে সেইটো খাটি দিয়াৰ ভাবুকি প্ৰদান কৰিছে।
সেল্ফ হেল্প গ্ৰুপবিলাকৰ ৰেজিষ্ট্ৰেশ্যন বাতিল কৰিবৰ কাৰণে ভাবুকি দিছে আমাৰ যিবিলাক মানে হেৰি আছে আমাৰ বিকলাংগসকল আছে তেখেতসকলৰ যিখিনি সা সুবিধা পাই থকা আছে সেইবিলাক কৰ্তন কৰিবৰ কাৰণে ভাবুকি প্ৰদান কৰে গতিকে আজি BTC অঞ্চলত যিসকল পৰিৱৰ্তনশীল ৰাইজ আছে যিসকলে আজি BPF দলৰ লগত চামিল হৈ পেলাই কাম কৰিবৰ কাৰণে আগবাঢ়ি অহা এইসকলক ভাবুকি প্ৰদান কৰি পেলাই তেখেতসকলক তেওঁলোকৰ কব্জাত ৰাখিবৰ কাৰণে চেষ্টা চলোৱা এই অগণতান্ত্ৰিক বেআইনী কাম কৰাটো আমি সকলো দিশৰ পৰা ইনফৰমেশ্যন বা ৰাইজৰ পৰা ইনফৰমেশ্যনবিলাক আমি পাই থাকোঁ কিন্তু ৰাইজে সিদ্ধান্ত লৈছে কাৰোবাৰ ভাবুকি কাৰোবাৰ তেখেতসকলৰ এইবিলাক প্ৰলোভন সেইটো তেখেতসকলে একেবাৰে নামানি আমাৰ BPF দলৰ লগত চামিল হ'বৰ কাৰণে ওলাই আহিছে আৰু এই ওলাই অহা ৰাইজক আজি BPF দলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে UPPL দলে বাধা দিব নোৱাৰে ৰাজনীতিত ৰাইজে সৰ্বশক্তিমান আৰু এই ৰাইজৰ শক্তি ভাবুকি দিয়াৰ দ্বাৰা দি কোনেও বন্ধ কৰি ৰাখিব নোৱাৰে ৰাইজ যাৰ লগত আছে তাৰে বিজয় হ'ব BPF দলৰ লগত ৰাইজ আছে গতিকে BPF দলৰ বিজয় হ'ব UPPL দল পতন ঘটিব